नमस्कार रूपास रेसिपिज অসমীয়া জুতিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই ৰঙালাও মটৰ আলু মাহ আৰু জিকাৰে সৈতে এখন মিহলি ভাজি বনাবলৈ লৈছো। আহকচোন ভিডিঅটো আৰম্ভ কৰো। মই পাচলিখিনি কি লৈছো চাওকচোন। আলু লৈছো, জিকা লৈছো, মাহ কাটি লৈছো, ৰঙালাও লৈছো, লগতে কেঁচা মটৰ কেইটামান লৈছো। আৰু পিয়াজ লৈছো, আদা নহৰু পিছা আৰু তেজপাত আৰু জলকীয়াও লৈছো লগতে। প্ৰথমতে মই গেছটো অন কৰি কেৰাহীখন পাতি দিছো। কেৰাহীখন গৰম হোৱাৰ পিছত মই মিঠাতেল অলপ দি লৈছো। মিঠাতেলখিনি অকমান গৰম হ'বলৈ দিছো। গৰম হোৱাৰ পিছত মই ইয়াত পাঁচফোৰণ কেইটামান দি দিছো। পিয়াজখিনিও দি দিছো, লগতে আদা নহৰু পিছা, তেজপাত আৰু জলকীয়াখিনিও দি দিছো। এতিয়া অকমান লৰাই দিছো। মই অকমান দেৰি লৰোৱাৰ পিছত মই তাত অকমান এতিয়া হালধি দি দিম। প্ৰথমতে জিৰা গুড়ি দি লৈছো, আকৌ অকমান লৰাই দিছো। ইয়াৰ পিছতে মই হালধি গুড়ি দি দিছো, অকমান লৰাই দিছো। এতিয়া মই পাচলিখিনি ইয়াত দি দিম। পাচলিখিনি মই ইয়াত দি দিছো। আপোনালোকে মটৰখিনি সিজাই ল'ব পাৰে, মই কিন্তু সিজাই লোৱা নাই। পাচলিখিনি দিয়া মোৰ হৈ গৈছে। এতিয়া মই আকৌ অকমান লৰাই দিছো। অলপ দেৰি লৰোৱাৰ পিছত মই আকৌ অকমান নিমখ দি দিম। প্ৰয়োজন অনুসাৰে আপোনালোকে নিমখ দি দিব। নিমখখিনি দিয়া হৈ গৈছে, আকৌ লৰাই দিছো। এতিয়া কম জুইত মই ঢাকন দি সিজিবলৈ দিম। লৰোৱা হৈ গৈছে। এতিয়া মই কম জুইত ভাজিখিনি সিজিবলৈ দিছো। এইদৰে মই আধা মিনিটমান কম জুইত দিয়াৰ পিছত মই পুনৰ লৰাই দিছো। এনেদৰে লৰাইছো যাতে তলৰ পৰা লাগি নাহে। আকৌ মই এতিয়া ঢাকনখন দি আকৌ সিজিবলৈ অলপ সময় দিম। ঢাকনখন দি আকৌ 1 মিনিটমান সিজিবলৈ দিম। এইদৰে মই পুনৰ ঢাকনখন দাঙি লৰাই দিছো। লাগি যোৱা যেন দেখিলে আপোনালোকে অকমান পানী দি দিব। মই অকমান পানী অলপ কমকৈ পানী দি দিছো। এইদৰে মই ঢাকনখন দাঙি আকৌ লৰাই দিছো। এতিয়া আকৌ মই পুনৰ কম জুইত সিজিবলৈ দিম। আপোনালোকে চাব যাতে ভাজিখন তলফালৰ পৰা লাগি নাহে। পুনৰ মই আকৌ ঢাকনখন দাঙি ভাজিখিনি লৰাই দিছো। আপোনালোকে নিশ্চয় দেখিছে আলুখিনিয়ে সিজি গৈছে, অৰ্থাৎ মোৰ ভাজিখিনি হৈ গৈছে। এতিয়া মই ভাজিখিনি নমাব পৰা হৈ গৈছো কাৰণে বাটি এটাত আপোনালোকক কাঢ়িও দেখুৱাইছো। চাওকচোন, মই আপোনালোকক বাটি এটাত ধুনীয়াকৈ কাঢ়ি দেখুৱাইছো আৰু লগতে পৰিৱেশন কৰি দেখুৱাইছো। চাওকচোন ৰংটো কি ধুনীয়া হৈছে ভাজিখিনি। আপোনালোকে ইচ্ছা কৰিলে ভাজিখিনিৰ লগত অন্য স্কোৱাছ বা কিবা যি ইচ্ছা কৰে আপোনালোকে মিহলাই ল'ব পাৰে। আপোনালোকে ভাত অথবা ৰুটিৰ লগতো এই ভাজিখনৰ সোৱাদ ল'ব পাৰিব। ধন্যবাদ।